Hi friends, আজি লাইভ আহিছোঁ এটা বিশেষ খুব খুৰদুৰণি উঠি থকা এটা প্ৰশ্নৰ উত্তৰ লৈ পেলাই যিটো কুৱেশ্যন সদ্যহতে উত্থাপিত হৈ থাকে তাৰ ওপৰত এইকেইদিনত বিশেষকৈ বহুত ধৰণৰ কুৱেশ্যনছ ওলাইছে যে অসম সেলফ সাফিচিয়েন্ট নেকি মানে পেট্ৰল বা ডিজেলক লৈ এতিয়া ধৰক মধ্যপ্ৰাচ্যত যিখিনি যুদ্ধ হৈছে হৰমুজ ষ্ট্ৰেইট যেনেকৈ বন্ধ হৈছে অসম কিদৰে ইয়াৰ দ্বাৰা এফেক্টেড এইখিনিৰ ওপৰত লৈ পেলাই আমি অলপমান কথা আৰু ৰিসেন্ট ডাটা লৈ পেলাই মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ ভিডিঅ'টো যথেষ্ট সুবিধা হ'ব পাৰে মই ভালদৰে বস্তুটোৰ ওপৰত অলপমান অধ্যয়ন কৰি পেলাই এই বিষয়টোৰ ওপৰত অলপমান ক'ব বিচাৰিছোঁ যে অসম খাৰুৱা তেলৰ ক্ষেত্ৰত সঁচাকৈ সেলফ সাফিচিয়েন্ট নেকি বা আমি বেলেগৰ পৰা নলৈ পেলাই আমি চলিব পাৰোঁ নেকি ইয়াৰ ওপৰত ভিডিঅ'টো বনাব চেষ্টা কৰিছোঁ আপোনালোকে জনাব ইয়াৰ পৰা কিমানখিনি উপকৃত হ'ল এনেকুৱা ধৰণৰ ধৰক আমি এতিয়া কিদৰে এনেকুৱা হ'ব পাৰে নেকি যে অসমে বাহিৰৰ পৰা তেল নোলোৱাকৈ অসমখন আমি নিজেই চলি গৈছোঁ এই প্ৰশ্নটো বেছিভাগৰে মনত অহা দেখা যায় এইটো একচুৱেলি ইয়াৰ ওপৰত মই কেইটামান আপোনালোকক ফেক্ট বেছড ডাটা আমি প্ৰডিউচ কৰিম মই যাৰ দ্বাৰা আপোনালোকে সম্পূৰ্ণৰূপে কথাটো গম পাব চাওক প্ৰথম আমি যিখিনি আমি পেট্ৰল বা ডিজেল ব্যৱহাৰ কৰোঁ যিকোনো ইঞ্জিনত এইখিনিক আমি সৃষ্টি কৰিবলৈ হ'লে ক্ৰুড অইল লাগিব প্ৰথম বেছটো হ'ল ক্ৰুড অইল যাক আমি ভেৰিয়াছ ৰিফাইনেৰীত ৰিফাইন কৰি পেলাই আমি যিখিনি উৎপাদিত সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ দ্ৰব্য সেইখিনি বস্তুক আমি ব্যৱহাৰ কৰিম যেনেকৈ পেট্ৰল বা ডিজেল হ'ব পাৰে ঠিক আছে এতিয়া পেট্ৰল ডিজেলটো আমাৰ ইয়াত প্ৰধানকৈ প্ৰয়োজন হ'ব গাড়ী হওক যিকোনো ধৰণৰ ফেক্টৰী চলিবলৈ বা বিভিন্ন ধৰণৰ তাৰ পৰা আৰু বহুতখিনি পেট্ৰলিয়াম প্ৰডাক্টছ ওলায় নেফটা হওক বা যিকোনো ধৰণৰ পেট্ৰলিয়াম প্ৰডাক্ট আমাক পাব পাৰোঁ এতিয়া আমি জানো আহক অসমে কিমান খাৰুৱা তেল মানে ক্ৰুড অইল প্ৰডিউচ কৰে অসমে এই মুহূৰ্তৰ মই ৰিসেন্ট ডাটা কেইটাৰ কাৰণে মই নোট ডাউন কৰি লৈছিলোঁ মই আপোনালোকক একজেক্ট ৰিসেন্ট ডাটা দিম এইটো হৈছে অসমে ভাৰতৰ খাৰুৱা তেলৰ মুঠ প্ৰায় 15% তেল অসমে সৃষ্টি কৰে মানে য'ৰ পৰা খান্দে এইটো ক'ত আছে দুলীয়াজান ডিগবৈ শিৱসাগৰ মেইন খাদ হয় য'ৰ পৰা খাৰুৱা তেলখিনি ওলোৱা হয় আমাৰ ভাৰতৰ মুঠ খাৰুৱা তেলৰ প্ৰায় 15% তেল আমাৰ অসমৰ পৰা খান্দি উলিওৱা হয় ঠিক আছে সেইটো হৈছে নিয়াৰলি 45 লাখ টন মনত ৰাখিব 45 লাখ টন আমি প্ৰায় বছৰি আমি খাৰুৱা তেল অসমৰ পৰা খান্দি উলিয়াওঁ এতিয়া ইণ্ডিয়াই মুঠ প্ৰডিউচ কৰে নিয়াৰলি প্ৰডিউচ কৰে 300 মিলিয়ন টন ঠিক আছে 300 লাখ টন মই মিলিয়নত কোৱা নাই মিলিয়ন মানে 10 লাখ ভাবি ল'ব পাৰে অসমে যদি মিলিয়নত ক'লে কি হয় অসমে প্ৰডিউচ কৰে খাৰুৱা তেল মুঠ 4.5 মিলিয়ন মেট্ৰিক টন আৰু ভাৰতে প্ৰডিউচ কৰে বছৰি প্ৰায় 30 মিলিয়ন মেট্ৰিক টন ঠিক আছে এতিয়া আমাৰ ৰিফাইনিং কেপাচিটি কি হয় বা আমি কিদৰে আমি অইলখিনি ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ ওপৰত এতিয়া আমাৰ ৰিফাইনেৰী হিচাপে আমাৰ অসমত টোটাল 4টা ৰিফাইনেৰী আছে সকলোৱে জানে নুমলীগড় ৰিফাইনেৰী তাৰপাছত হৈ গৈছে আমাৰ বঙাইগাঁও ৰিফাইনেৰী মই মানে কেপাচিটি ৱাইজত কৈ গৈছোঁ দেন গুৱাহাটী ৰিফাইনেৰী আৰু ডিগবৈ ৰিফাইনেৰীটো এছিয়াৰ সবতকৈ পুৰণা এটা ৰিফাইনেৰী হয় এটা নহয় এছিয়াছ অল্ডেষ্ট এইটো ৰিফাইনেৰীয়ে হয় ঠিক আছে ইয়াৰ বেলেগ কেপাচিটি আছে ইয়াৰ ভিতৰত সবতকৈ ডাঙৰটো হৈ গ'ল নুমলীগড় ৰিফাইনেৰী যি কি কৰিব পাৰে বছৰি 3 মিলিয়ন মেট্ৰিক টন অইল মানে ৰিফাইন কৰিব পাৰে ঠিক আছে তেনেকৈ বঙাইগাঁৱে প্ৰায় 2.7 মিলিয়ন মেট্ৰিক টন গুৱাহাটীয়ে তেনেকৈ 1.2 মিলিয়ন মেট্ৰিক টন আৰু ডিগবৈটো সবতকৈ সৰু হয় 0.65 মিলিয়ন মেট্ৰিক টন কি কৰিব পাৰে ৰিফাইন কৰি উলিয়াব পাৰে ক্ৰুড অইলৰ পৰা ঠিক আছে কিন্তু ইয়াৰ কেপাচিটি বহুত বেছি হয় আমি ৰিসেন্টলি নুমলীগড় ৰিফাইনেৰী কেপাচিটিটো যথেষ্ট বঢ়াই দিলোঁ ঠিক আছে এতিয়া আমাৰ এইটো আৰ্লিয়াৰ ডাটা আছিলে কিন্তু নুমলীগড় ৰিফাইনেৰী বৰ্তমান কেপাচিটি হৈ গ'ল 9 মিলিয়ন মেট্ৰিক টন নুমলীগড় ৰিফাইনেৰীয়ে অকলেই ৰিফাইন কৰিব পাৰে কিন্তু অসমৰ পৰা খাৰুৱা তেল ওলাই কিমান 4.5 মিলিয়ন মেট্ৰিক টন এতিয়া চাওক আমি প্ৰডিউচ কৰিলে এইটো নহয় যে ৰিফাইন কৰি অসমে ইয়াৰ পৰা বহুতখিনি অৰ্থ মানে
ঘটে পইচা বহুতখিনি টকা অসমে ইয়াৰ পৰা ঘটে গতিকে অসমৰ জিডিপিৰ বাবে এইটো বহুত এটা ইম্পৰ্টেণ্ট কথা এতিয়া কথাটো এনেকুৱা হৈছে যে আমাৰ কেপাচিটি বহুত বেছি আছে আমাৰ কেপাচিটি যদি টোটেল চোৱা যায় তেতিয়াহ'লে আমাৰ নিয়াৰলি আমি 15 মিলিয়ন মেট্ৰিক টন আমি ৰিফাইন কৰিব পাৰোঁ ঠিক আছে বছৰি কিন্তু আমি অসমে নিজে প্ৰডিউচ কৰোঁ প্ৰায় 4.5 মিলিয়ন মেট্ৰিক টন গতিকে এই ডাটা গতিকে কি হ'ব আমাৰ এইখিনিৰ পৰা আমি এটা বস্তু জানিব লাগিব যে তাৰ কেপাচিটিটো ইনেই ৱেষ্ট হ'ব অসমে ইনেই আই বহুতখিনি হেৰুৱাব যদি আমি অসমৰ ক্ৰুড অইলখিনিকে কেৱল ৰিফাইন কৰোঁ ঠিক আছে গতিকে আমি বাহিৰৰ পৰা আমি ক্ৰুড অইল ল'বলগীয়া হয় যেনেকৈ এতিয়া ৰিফাইনাৰী আমাৰ নুমলীগড় ৰিফাইনাৰীটো 9 মিলিয়ন মেট্ৰিক টনলৈ কেপাচিটিটো বঢ়াই দিলে গতিকে এতিয়া কিদৰে তেওঁ ৰিফাইন কৰিব কাৰণ অসমততো ইমানখিনি অইল নাই গতিকে কি আছে তাতে পাইপলাইন আছে নুমলীগড় পাৰাদ্বীপ ওড়িশা পাৰাদ্বীপৰ লগত কানেক্টেড হৈ পেলাই আমাৰ পাইপলাইন আছে তাৰ দ্বাৰা ক্ৰুড অইল আহিব তাৰপিছত আমাৰ নুমলীগড় ৰিফাইনাৰীয়ে ৰিফাইন কৰিব এতিয়া আমি জানো আহক আমাক কিমানখিনি অইল লাগে মান্থলি হিচাপত ক'লে আপোনালোকৰ যদি সুবিধা মই মান্থলি হিচাপতে ক'ম অসমে কিমান প্ৰডিউচ কৰে আৰু অসমত আমাৰ কিমান কনজাম্পশ্যন হয় আমি কিমানখিনি পেট্ৰল বা ডিজেল ব্যৱহাৰ কৰোঁ ঠিক আছে তাৰপাছত এতিয়া কি হয় মই এইটো ডাটাটো এতিয়া আপোনাৰ ৰিচেণ্ট ডাটাটো কৈছোঁ অসমে মান্থলি প্ৰায় 1,68,000 টন পেট্ৰল কনজিউম কৰে মানে ব্যৱহাৰ কৰে অসমৰ সকলো ফেক্টৰী গাড়ী মটৰ সব ব্যৱহাৰ কৰি 1,68,000 টন পেট্ৰল ব্যৱহাৰ কৰে আৰু ডিজেল ব্যৱহাৰ কৰে 4,03,000 টন এইটো ৰিচেণ্ট ডাটা কৈ আছোঁ দেই কিন্তু সৰি এইখিনি হৈছে সৰি অসমে মই কৈছোঁ যে এইটো প্ৰডিউচ কৰা কনজাম্পশ্যন নহয় অসমে মান্থলি প্ৰডিউচ কৰে মানে আমাৰ ৰিফাইনাৰীৰ পৰা প্ৰডিউচ কৰে 1,68,000 টন প্ৰডিউচ কৰে মান্থলি আৰু ডিজেল প্ৰডিউচ কৰে 4,03,000 টন প্ৰডিউচ কৰে কিন্তু আমি ব্যৱহাৰ কিমান কৰোঁ আমি পেট্ৰল ব্যৱহাৰ কৰোঁ 63,000 টন আৰু ডিজেল ব্যৱহাৰ কৰোঁ 92,000 টন 92,000 টন গতিকে আমাৰ কি হয় বহুতখিনি পেট্ৰল আৰু ডিজেল ব্যৱহাৰ কৰাৰ পাছতো থাকি যায় যিখিনি আমি কি কৰোঁ নৰ্থ ইষ্টৰ বিভিন্ন ষ্টেটত আমি পঠিয়াওঁ আমি নিয়াৰ বাই আমাৰ যোনখিনি কাণ্ট্ৰি আছে বৰ্ডাৰ ভূটানত পঠিয়াওঁ বাংলাদেশত পঠিয়াওঁ আৰু বেলেগ বেলেগ ষ্টেটতো আমি পঠিয়াওঁ সেইদৰে আমি অসমে জিডিপি তেলৰ পৰা আৰ্ণ কৰোঁ ইয়াত এতিয়া কথা হ'ল যে অসমে ব্যৱহাৰ কৰাৰ পাছতো 73% বাকী থাকি যায় মানে আমি অসমৰ ৰিফাইনাৰীত প্ৰডিউচ হোৱা প্ৰায় 27% তেলহে ব্যৱহাৰ কৰোঁ কিন্তু প্ৰায় 73% আমি এক্সপৰ্টেই কৰোঁ ঠিক আছে ইয়াৰ পৰা অসমে বহুতখিনি আয় অৰ্জন কৰে এতিয়া কথা হ'ল যে হৰমুজ ষ্ট্ৰেইট বন্ধ হোৱাৰ ফলত অসমত কিবা তেলৰ নাটনিয়া দেখা দিব পাৰে নেকি এতিয়া যিকোনো আমাৰ দেখা গৈছে যে তেল ডিপুত বহুত ভিৰ লাগিছে মানুহে বহুত বেছি ভিৰ কৰিছে তেনেকুৱা কোনো কথা নাই ঠিক আছে আমাৰ অসম বহুত বেছি এটা এডভান্টেজ জোনত আছে যদি হৰমুজ ষ্ট্ৰেইট বন্ধ হৈও যায় আমি তাৰ পৰা বৃদ্ধি হোৱা তেলৰ প্ৰাইচটোৰ পৰা বাচিব নোৱাৰোঁ কাৰণ আমি অসমে তেলৰ প্ৰাইচ নিৰ্ধাৰণ নকৰোঁ এইটো এটা গ্লোবেল চেইন হয় যেতিয়া বিশ্বত ক্ৰুড অইলৰ প্ৰাইচ বাঢ়ি যাব তেতিয়াহ'লে ইণ্ডিয়াত বাঢ়িব আৰু সাইমultaneously আমাৰ অসমতো বাঢ়িব কিন্তু এনেকুৱা কথা নাই যে আমি ইয়াৰ দ্বাৰা প্ৰাইচটোৰ দ্বাৰা প্ৰভাৱিত হ'ম কিন্তু আমি কেতিয়াও ইয়াৰ নাটনিৰ দ্বাৰা প্ৰভাৱিত নহওঁ কাৰণ অসমতে ইমানখিনি যদি খুব বেয়া টাইমো আহি যায় যে আমি বাহিৰৰ পৰা ক্ৰুড অইলো ক্ৰয় কৰিব নোৱাৰা হ'লোঁ বা তেনেকুৱাটো আমাৰ কেতিয়াও চিন্তা নাথাকিব কাৰণ অসমত যিমানখিনি ক্ৰুড অইল প্ৰডিউচ হয় তাৰ পৰা যিমানখিনি আমাৰ পেট্ৰল বা ডিজেল সৃষ্টি হ'ব গতিকে সেইখিনি আমি অসমত ব্যৱহাৰ কৰিও থাকি যাব কিন্তু আমি ইয়াৰ ক্ষেত্ৰত আমি কিন্তু দামটোৰ পৰা বাচিব নোৱাৰিম দামটো আমাৰ বাঢ়ি যাব এতিয়া সেই হিচাপততো আমি বাচি যাব নোৱাৰিম কিন্তু দাম বাঢ়িব কিন্তু নাটনি নহয় গতিকে এতিয়া যি দেখা গৈছে মানুহখিনিয়ে মানে কি কৰিছে বহুত মানুহে গৈ কাৰণ এইটো এটা শৰ্টেজ এইটো ভেৰি টেম্পৰাৰী শৰ্টেজ আছিলে মানে ধৰক ৰিফাইনাৰীৰ পৰা তেল ডিপুলৈ অহা কাৰণে অলপ শৰ্টেজ হৈছিলে কিন্তু এজ এ হোল অসমত কেতিয়াও অইলৰ নাটনি হোৱা নাই আৰু অইলৰ নাটনি নহয় কাৰণ অসম সেলফ সাফিচিয়েন্ট এইটো ক্ষেত্ৰত কিন্তু আমি বাহিৰৰ পৰা কিয় বেছিকৈ আমি ইম্পৰ্ট কৰোঁ কাৰণ তাক আমি ৰিফাইন কৰি বাকিখিনি অইল আমি কি কৰিব পাৰোঁ এক্সপৰ্ট কৰিব পাৰোঁ অসমৰ জিডিপি
বঢ়াবলৈ গতিকে এইটোক লৈ কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কথা নাই যে অসমত তেলৰ নাটনি হ'ব নেকি এইখিনি কথা গতিকে এইখিনি মই ভাবিছিলোঁ খুব এটা ইম্পৰ্টেণ্ট কথা আছিলে ডাটাখিনি এইখিনি আপোনালোকক মই জনালোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে নিশ্চয় আপোনালোকে কমেণ্ট আৰু শ্বেয়াৰ কৰে যেন থেংক ইউ